নমস্কাৰ দৰ্শক বন্ধুসকল, অনুপম জীৱনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ এই ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰি উলিয়াইছোঁ সেইসকলৰ বাবে যিসকলে কিতাপ পঢ়ি খুব ভাল পায় বা কিতাপ পঢ়াটো তেওঁলোকৰ বাবে এটা নিচা। সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো চুই দিব যাতে আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ততালৈকে চাবলৈ পায়। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কথাৰ পোহাৰ নেমেলি পোনে পোনে ক'ব খুজিছোঁ, আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে এইটো এটা হৈছে ইবুক ৰিডাৰ কিণ্ডল। যে এই ইবুক ৰিডাৰ কিণ্ডল এমাজনৰ প্ৰডাক্ট, ইয়াক এমাজনৰ পৰা ক্ৰয় কৰিব পৰা যায়। আপুনি যদি অনবৰতে কিতাপ পঢ়ি ভাল পায়, অনবৰতে দুই এখন কিতাপ লগত লৈ ঘূৰি ফুৰিব বিচাৰে, তেনেহ'লে মই কওঁ আপোনাক এই কিণ্ডলটো অতি জৰুৰী। কিন্তু কিয়? প্ৰথমে কওঁ যে ই কিণ্ডল এটা অতি সৰু ডিভাইচ, এটা ইলেক্ট্ৰনিক ডিভাইচ। মাত্ৰ 2GB মেমৰি এটা ই কিণ্ডলত আপুনি অতি কমেও 1000খন কিতাপ ইলেক্ট্ৰনিক ফৰ্মত ষ্ট'ৰ কৰি লৈ ঘূৰি ফুৰিব পাৰিব আৰু যেতিয়াই তেতিয়াই য'তে ত'তে বহি আপুনি কিতাপৰ সোৱাদ ল'ব পাৰিব। 1000খন কিতাপ ৰাখিবলৈ আপোনাক এটা আলমিৰা লাগিব, ঘৰত এডোখৰ ঠাই লাগিব। গতিকে আপুনি এই কিণ্ডল এটা ক্ৰয় কৰক আৰু ইয়াক লগত লৈ আপুনি যেতিয়াই মন যায় তেতিয়াই যিকোনো ভাষাৰ যিকোনো বিষয়ৰ কিতাপৰ সোৱাদ লওক। প্ৰিয় দৰ্শক বন্ধুসকল, দ্বিতীয় কাৰণটো হৈছে যে আমাৰ যিবোৰ ছপা কিতাপ, সেই কিতাপৰ মূল্যতকৈ ই কিণ্ডল অৰ্থাৎ কিণ্ডল ভাৰ্চনৰ কিতাপবোৰ মূল্য বহু কম। সাধাৰণতে 1000 টকাৰ এখন ছপা কিতাপৰ মূল্য আমি ই কিণ্ডল ভাৰ্চনৰ কিতাপ এখনত 400-500 টকাত আমি পাব পাৰোঁ। তাৰোপৰি এমাজনত কিণ্ডল ভাৰ্চনৰ বহু কিতাপ বিনামূলীয়াকৈ আমাক পঢ়াৰ সুযোগ দিয়ে। গতিকে সেইফালৰ পৰা আমি এই কিণ্ডলটো ল'ব পাৰোঁ। প্ৰিয় দৰ্শক বন্ধুসকল, কিণ্ডল ক্ৰয় কৰাৰ তৃতীয় কাৰণটো হৈছে যে ইয়াৰ স্ক্ৰীণখন মোবাইল ফোন বা টিভিৰ স্ক্ৰীণখনৰ দৰে চকুত নধৰে। আমি যেনেকৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি কিতাপ পঢ়ি থাকিব পাৰোঁ, ঠিক সেইদৰে আমি কিণ্ডলো পঢ়ি থাকিব পাৰোঁ। ই আমাৰ চকুত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নেপেলায়। গতিকে আমি বিনা সংকোচে কিণ্ডল ক্ৰয় কৰি আমি পঢ়া আৰম্ভ কৰিব পাৰোঁ। আন এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে বৰ্তমান সময়ত আমি পৰিৱেশক লৈ অতি সজাগ সচেতন। সেইফালৰ পৰা আমি কিণ্ডল এটা ক্ৰয় কৰি আমি পৰিৱেশ সুৰক্ষাৰ প্ৰতি আমি অৱদান আগবঢ়াব পাৰোঁ। কাৰণ কিণ্ডলটো হৈছে পৰিৱেশ অনুকূল। 1000খন কিতাপ প্ৰকাশ কৰিবলৈ বা ছপা কৰিবলৈ আমাক কিমান কাগজ লাগিব আৰু সেই কাগজখিনি আমি ক'ৰ পৰা পাম? আমি গছ-গছনি আমি ধ্বংস কৰিহে আমি সেই কাগজখিনি পাম। কিন্তু কিণ্ডল এটা 1000খন কিতাপ কিণ্ডল এটা ভৰাবলৈ সিমান আমি আমাৰ গছ-গছনিৰ প্ৰয়োজন নহয়। গতিকে এই পৰিৱেশ অনুকূল। গতিকে প্ৰিয় বন্ধুসকল, যে কিণ্ডল এটাই আমাক জ্ঞান বৃদ্ধি কৰাৰ উপৰিও আমাৰ পইচা বচাই, কষ্ট লাঘৱ কৰে, পৰিৱেশ সুৰক্ষাত সহায় কৰে। সেয়ে কওঁ যে আপুনি যদি জ্ঞান পিপাসু, কিতাপ পঢ়ি ভাল পায়, পৰিৱেশৰ প্ৰতি সজাগ সচেতন, তেন্তে যে আপুনি কিণ্ডল এটা কিনক আৰু যেতিয়াই মন যায় তেতিয়াই আপুনি কিতাপৰ সোৱাদ লওক। প্ৰিয় বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদিহে ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰবাৰ কৈছোঁ, যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো চুই দিব যাতে আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে প্ৰথমেই চাবলৈ পায়।
আমাৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আমি নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।